অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা ডিব্ৰুগড় হাইলাকান্দি শিৱসাগৰ বাক্সা মাজুলী বিশ্বনাথ চ' এপ্লাই কিমানজন কৰিছে আজি আমি ইয়াতেই 6খন ডিষ্ট্ৰিক্টৰ কথা পাতিম যে কিমানজন এপ্লাই কৰিছে মেল কিমান কৰিছে ফিমেল কিমান কৰিছে কোনটো কাষ্টত কোনটো কেটেগৰীত কিমানজন অনলাইন এপ্লাই কৰিছে আজি আমি ইয়াতে কথা পাতিম লগতে বন্ধু বান্ধৱীসকল যেহেতু বহুতে বন্ধু বান্ধৱীসকলে কৈ থাকে চ' আমাৰ 2 লাখ টকাটো কেতিয়া আমাৰ বেংক একাউণ্টত সোমাব চাওক বন্ধু বান্ধৱীসকল যেহেতু মই আপোনালোকক এই ভিডিঅ'বিলাক বনাই দি আছোঁ এটাই কাৰণত চ' এনালাইটিক কৰা হৈ আছে এক্সপেক্টেড কৰা হৈ আছে যে আপোনালোকৰ জিলাৰ ওপৰত কিমানজন অনলাইন এপ্লাই কৰিছে মানে সকলোতকৈ হাইয়েষ্ট কোনখন জিলাত অনলাইন এপ্লাই কৰিছে সকলোতকৈ লো কোনখন জিলাত অনলাইন এপ্লাই কৰিছে এই সকলোখিনি হিচাপ কৰি আমি এটা এক্সপেক্টেড এনালাইটিক ভিডিঅ' বনাব পাৰিম যে আমাৰ সকলোতকৈ হাইয়েষ্ট কিমানজন অনলাইন এপ্লাই কৰিছে আৰু সেই হিচাপ মতে কেইদিন আমাৰ ইণ্টাৰভিউ চলিব তাৰ ভিতৰত বন্ধ আছে ঠিক আছে মানে সকলোখিনি এ টু জেড এনালাইটিক এক্সপেক্টেড কৰি আমি এটা ভিডিঅ' বনাব পাৰিম যে আমাৰ পইচাখিনি কেতিয়া বেংক একাউণ্টত সোমাব আৰু যেহেতু মই এনালাইটিক এক্সপেক্টেড কৰি আছোঁ অলপমান বাকী আছে চ' কালি পৰহিৰ ভিতৰত মই এটা ভিডিঅ' বনাব চেষ্টা কৰিম ইমিডিয়েটলি যে আপোনালোকৰ পইচাটো কেতিয়া সোমাব পাৰে বেংক একাউণ্টত ঠিক আছে চ' এতিয়া চাওক বন্ধু বান্ধৱীসকল আজি যেহেতু আমি ইয়াতে ডিব্ৰুগড় হাইলাকান্দি শিৱসাগৰ বাক্সা মাজুলী বিশ্বনাথ চ' এই 6খন ডিষ্ট্ৰিক্টৰ ওপৰত কথা পাতিম যে আমাৰ টোটেল কিমানজন এপ্লাই কৰিছে মেল কিমান ফিমেল কিমান ঠিক আছে চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' ইয়াতে চাওক প্ৰথমে আমি ডিব্ৰুগড় জিলাৰ ওপৰত কথা পাতিম চ' ইয়াতে মন কৰিব ফাইনেলি চ' আমাৰ ডিষ্ট্ৰিক্ট হৈছে এপ্লিকেশ্যন ডেচবৰ্ড ডিব্ৰুগড় চ' ডিব্ৰুগড়ৰ কথা ক'বলৈ গ'লে ইয়াতে আমাৰ টোটেল এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছে 9468 এণ্ড ছাবমিশ্যন অফ এপ্লিকেশ্যন 3747 এপ্লিকেশ্যন এৱাইটিং ফাইনেল ছাবমিশ্যন 28 ইয়াতে আমাৰ সেক্টৰৰ কথা ক'বলৈ গ'লে আমাৰ সেক্টৰ উইথ ডিটেইলছ আমাৰ নেম অফ সেক্টৰ ইয়াতে মন কৰিব চ' আমাৰ ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ বিজনেছ সেক্টৰ 71 Stationery business sector 336, packaging sector 29, agriculture and horticulture sector 125, self-employment after professional course 60, fishery আমাৰ 278, ইয়াৰ পিছত আমাৰ plantation sector 6, আমাৰ furniture sector 19, other sector including service 644, ready-made garment sector 120. তাৰপিছত আমাৰ poultry dairy goatry piggery ইয়াতে আমাৰ 2059 ইয়াৰ পিছত আহি গ'ল আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চ' আমাৰ ইয়াতে মন কৰিব জেনেৰেলি 3731 এণ্ড প্ৰফেশ্যনেল 16 ইয়াতে আমাৰ ডিগ্ৰী নেম কাউণ্ট ইয়াতে মন কৰিব HS 1398 এণ্ড মেট্ৰিকুলেশ্যন 961 গ্ৰেজুৱেশ্যন 876 আপ টু ক্লাছ 10 293 এণ্ড ITI পলিটেকনিক ডিপ্ল'মা 154 তাৰপিছত ইয়াতে মন কৰিব পোষ্ট গ্ৰেজুৱেশ্যন ইয়াতে আমাৰ 49 এণ্ড আমাৰ সেইফালে আহি গ'ল প্ৰফেশ্যনেল 16 আদাৰ্ছ 9 এণ্ড ইঞ্জিনিয়াৰিং 7 ইয়াৰ পিছত আহি গ'ল ইয়াতে মন কৰিব চ' আমাৰ টেট উইচ ঠিক আছে মানে কোনটো টেটত কিমানজন কৰিছে ইয়াতে চাব চ' এইটো ইমান ইম্পৰ্টেণ্ট নহয় ইয়াতে মন কৰিব চ' আমাৰ কাষ্ট উইচটো ঠিক আছে কাষ্ট উইচ চ' আমাৰ OBC কৰিছে 2629 STP 660 জেনেৰেল 272 and SC 171 ST Hills 15 ইয়াৰ পিছত আমাৰ এই ডিব্ৰুগড় জিলাৰ ভিতৰত যেহেতু আমাৰ কেইখন LSC পৰে ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল চ' ফাইনেলি আমাৰ যেহেতু 6খন মান LSC পৰে এই ডিব্ৰুগড় জিলাৰ ভিতৰত চ' আমাৰ 6খন মান LSCৰ ভিতৰত কিমানজনে কৰিছে ইয়াতে মন কৰিব চ' ফাইনেলি আমাৰ নেম অফ LSC ইয়াতে ছাবমিশ্যন এপ্লিকেশ্যন ঠিক আছে ইয়াতে মন কৰিব লাহোৱাল আমাৰ 911 ইয়াতে আমাৰ ধুলিয়াজান 419 এণ্ড ডিব্ৰুগড় 414 তাৰপিছত আমাৰ কৱাং 796 এণ্ড নাহৰকাটিয়া 322 তাৰপিছত আমাৰ টিংখং 885 ইয়াৰ পিছত আহি গ'ল আমাৰ চ' আমাৰ মেল কৰিছে 2503 এণ্ড ফিমেল কৰিছে 1244 এতিয়া আহি গ'ল হাইলাকান্দি চ' ডিষ্ট্ৰিক্ট উইথ এপ্লিকেশ্যন ডেচবৰ্ড হাইলাকান্দি ইয়াতে আমাৰ টোটেল এপ্লিকেশ্যন ৰেজিষ্টাৰ 5444 Submission of application 2549 application awaiting final submission 20 ইয়াতে আমাৰ সেক্টৰ কথা ক'বলৈ গ'লে সেক্টৰ উইথ ডিটেইলছ নেম অফ সেক্টৰ self employment after professional course 48 ready-made garment sector 113 fabrication hardware business sector 92 poultry dairy goatry ইয়াতে আমাৰ 949 agriculture and horticulture sector 54 furniture sector 25 other sector including service 508 fishery আমাৰ 373 stationery business sector 352 packaging sector 12
প্লেন্টেশ্যন ছেক্টৰ 23 ইয়াৰ পিছত আহি গ'ল আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আমাৰ টোটেল কৰিছে কিমান জেনেৰেল 2541 এণ্ড প্ৰফেশ্যনেল 8 এইচএছ কৰিছে আমাৰ 1301 মেট্ৰিকুলেশ্যন 794 গ্ৰেজুৱেশ্যন 303 আপ টু ক্লাছ 10 69 ITI পলিটেকনিক ডিপ্ল'মা 48 এণ্ড পোষ্ট গ্ৰেজুৱেশ্যন 26 ইয়াৰ পিছত আমাৰ প্ৰফেশ্যনেল 8 ইয়াতে আদাৰ্ছ 5 ইঞ্জিনিয়াৰিং 3 লগতে বন্ধুসকল ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব সো এস্কেপ নকৰাকৈ চাই থাকিব ইয়াৰ পিছত আহি গ'ল আমাৰ সো আমাৰ কোনটো কাষ্টত কিমানজনে কৰিছে ইয়াতে মন কৰিব আমাৰ জেনেৰেল কৰিছে 1830 OBC 395 SC 305 ST হিলছ 14 STP 5 ইয়াৰ পিছত আহি গ'ল সো আমাৰ হাইলাকান্দি জিলাৰ ভিতৰত যেহেতু আমাৰ দুখন LSC পৰে এখন আমাৰ ইয়াতে মন কৰিব কাটলি চেৰা 1622 এণ্ড হাইলাকান্দি 927 ইয়াৰ পিছত আহি গ'ল সো আমাৰ মেল কৰিছে 1892 এণ্ড ফিমেল কৰিছে 657 এতিয়া আহিল শিৱসাগৰ সো ডিস্ট্ৰিক্ট উইথ এপ্লিকেশ্যন ডাছবৰ্ড শিৱসাগৰ ইয়াতে মন কৰিব সো এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছে 6795 সাবমিশন অফ এপ্লিকেশ্যন 2730 এণ্ড এপ্লিকেশ্যন এৱাইডিং ফাইনেল সাবমিশন 27 ইয়াতে আমাৰ সেক্টৰ উইথ ডিটেইলছ নেম অফ সেক্টৰ ইয়াতে মন কৰিব সো এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ সেক্টৰ 83 ৰেডিমেড গাৰ্মেণ্ট সেক্টৰ 78 পল্ট্ৰি ডায়েৰী গট্ৰি ইয়াতে আমাৰ 1571 তাৰপিছত ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ বিজনেছ সেক্টৰ 45 এণ্ড ফাৰ্নিচাৰ সেক্টৰ 17 আদাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস 436 প্লান্টেশন সেক্টৰ 11 ফিচাৰী 200 পেকেজিং সেক্টৰ 27 ষ্টেচনাৰী বিজনেছ সেক্টৰ 211 সেল্ফ এমপ্লয়মেন্ট আফটাৰ প্ৰফেশনেল কোৰ্স 34 ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন সো আমাৰ এইচএছ 1053 এণ্ড গ্ৰেজুৱেশ্যন 700 মেট্ৰিকুলেশ্যন 650 আপ টু ক্লাছ 10 122 ITI পলিটেকনিক ডিপ্ল'মা 105 পোষ্ট গ্ৰেজুৱেশ্যন 67 ইয়াতে আমাৰ প্ৰফেশ্যনেল ইঞ্জিনিয়াৰিং 10 আদাৰ্ছ 5 এগ্ৰিকালচাৰ 1 ইয়াৰ পিছত আহি গ'ল সো আমাৰ কোনটো কাষ্টত কিমানজন কৰিছে ইয়াতে মন কৰিব সো আমাৰ OBC কৰিছে 1976 জেনেৰেল 337 STP 258 SC 139 এণ্ড ST হিলছ 3 ইয়াৰ পিছত আহি গ'ল সো আমাৰ ইয়াতে টোটেল শিৱসাগৰ জিলাৰ ভিতৰত কেইখন LSC পৰে যেহেতু আমাৰ তিনিখন LSC পৰে ইয়াতে মন কৰিব ডিমো ইয়াতে আমাৰ 840 নাজিৰা 708 এণ্ড শিৱসাগৰ 1165 জন কেণ্ডিডেট টোটেল অনলাইন এপ্লাই কৰিছে ইয়াৰ পিছত আহি গ'ল সো আমাৰ মেল কৰিছে 1834 এণ্ড ফিমেল কৰিছে 879 এতিয়া মন কৰিব বাক্সা ডিস্ট্ৰিক্ট উইথ এপ্লিকেশ্যন ডাছবৰ্ড বাক্সা সো এপ্লিকেশ্যন টোটেল ৰেজিষ্টাৰ কৰিছে 4983 এণ্ড সাবমিশন অফ এপ্লিকেশ্যন 2123 এপ্লিকেশ্যন এৱাইডিং ফাইনেল সাবমিশন 25 সো সেক্টৰ উইথ ডিটেইলছ ইয়াতে মন কৰিব সো আমাৰ ফাইনেলি ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ বিজনেছ সেক্টৰ 29 পল্ট্ৰি ডায়েৰী গট্ৰি ইয়াতে আমাৰ 1132 and ready-made garment sector 44 packaging sector 13 other sector including service 274 and furniture sector 18 fishery 260 plantation sector 14 agriculture and horticulture sector 127 self employment after professional course 36 and stationary business sector 176 ইয়াৰ পিছত আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে মন কৰিব সো আমাৰ এইচএছ 740 matriculation 606 graduation 464 up to class 10 144 post graduation 40 ITI polytechnic diploma 18 আৰু আমাৰ professional other 6 engineering 5 ইয়াৰ পিছত মন কৰিব সো আমাৰ কোনটো কাষ্টত কিমানজন কৰিছে ইয়াতে যাব STP কৰিছে 1073 OBC 519 general 406 SC 117 and ST hills 8 ইয়াৰ পিছত আমাৰ এই ইয়াতে মন কৰিব বাক্সা জিলাৰ ভিতৰত যেহেতু আমাৰ তিনিখন LSC পৰে বাক্সা ST 1361 এণ্ড মানাস 761 এণ্ড তামুলপুৰ ST 1 ইয়াৰ পিছত সো আমাৰ মেল কৰিছে 1699 এণ্ড ফিমেল কৰিছে 424 এতিয়া আহি গ'ল মাজুলী ডিস্ট্ৰিক্ট উইথ এপ্লিকেশ্যন ডাছবৰ্ড মাজুলী ইয়াতে মন কৰিব সো এপ্লিকেশ্যন ৰেজিষ্টাৰ 4145 সাবমিশন অফ এপ্লিকেশ্যন 2245 এপ্লিকেশ্যন এৱাইডিং ফাইনেল সাবমিশন 24 সেক্টৰৰ কথা ক'বলৈ গ'লে ইয়াতে মন কৰিব
Fishery 336, plantation sector 6, self-employment after professional course 14, agriculture and horticulture sector 51, packaging sector 22, stationery business sector 221, poultry dairy goatry 1169, fabrication hardware sector ইয়াতে আমাৰ 48, ready-made garment sector 61, other sector including service 301 and furniture sector 16. ইয়াতে আমাৰ education qualification HS 968, graduation 657, matriculation 410 and up to class 10 109, post graduation 56 and ITI polytechnic diploma 40, engineering for others 1. ইয়াৰ পিছত আহি গ'ল সো আমাৰ কোনটো কাষ্টত কিমানজন কৰিছে ইয়াতে মন কৰিব সো আমাৰ STP কৰিছে 1131, OBC 493 and general 315, SC 299 and ST hills 7. ইয়াৰ পিছত আমাৰ ইয়াতে মন কৰিব সো মাজুলী জিলাৰ ভিতৰত আমাৰ এখনে LSC পৰে ইয়াতে আমাৰ 2245 জন ক্যান্ডিডেট টোটাল অনলাইন এপ্লাই কৰিছে ইয়াৰ পিছত আমাৰ মেল কৰিছে 1614 and ফিমেল কৰিছে 631 এতিয়া আহি গ'ল বিশ্বনাথ সো ডিস্ট্ৰিক্ট উইথ এপ্লিকেশন ড্যাশবোর্ড বিশ্বনাথ ইয়াতে মন কৰিব সো এপ্লিকেশন ৰেজিষ্টাৰ 6971 and submission of application 3749, application awaiting final submission 34. ইয়াৰ পিছত আহি গ'ল সো আমাৰ কাষ্ট মানে সেক্টৰ ইয়াতে মন কৰিব সো আমাৰ আদাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস 617, furniture sector 15, poultry dairy goatry 1669, fabrication hardware sector 63 and ready-made garment sector 132, self-employment after professional course 45, agriculture and horticulture sector 174, packaging sector 46, stationery business sector 329, fishery 647 and plantation sector 12. ইয়াৰ পিছত আহি গ'ল আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন HS 1634, graduation 948, matriculation 808, up to class 10 214, post graduation 51, ITI polytechnic diploma 40, others 8, engineering 6, BDS 1. ইয়াৰ পিছত আহি গ'ল সো আমাৰ কোনটো কাষ্টত কিমানজন কৰিছে ইয়াতে মন কৰিব সো আমাৰ OBC কৰিছে 1611, STP 990, general 664, SC 341, ST hills 143. ইয়াৰ পিছত আমাৰ মন কৰিব সো আমাৰ বিশ্বনাথ জিলাৰ ভিতৰত তিনিখন LSC পৰে ঠিক আছে আমাৰ বিহালী SC 732 and বিশ্বনাথ 1139 and গহপুৰ 1878 জন ক্যান্ডিডেট টোটাল অনলাইন এপ্লাই কৰিছে ইয়াৰ পিছত আমাৰ মেল কৰিছে 2678 and ফিমেল কৰিছে 1071 সো বন্ধু বান্ধৱী হ'ল লগতে আপোনালোকৰ 2 লাখ টকাটো কেতিয়া দিব পাৰে বা কেতিয়া আপোনালোকৰ বেংক একাউণ্টত 2 লাখ টকা সোমাব ইয়াৰ ওপৰত মই এনালাইটিক এক্সপেক্টেড কৰি কাইলৈ নাইবা পৰহি মই এটা ভিডিও ইমিডিয়েটলি আপলোড কৰিব চেষ্টা কৰিম ঠিক আছে আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে মোক কমেন্ট কৰি জনাব আৰু লগতে বেছিকে ভিডিওটো শেয়াৰ কৰি দিব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম।